আপুনি যদি গেম খেলি ভাল পায় বা আপোনাৰ ল'ৰা ছোৱালীয়ে যদি গেম খেলি ভাল পায় তেতিয়াহ'লে মই এই ভিডিঅ'টোত যিটো সফটৱেৰৰ বিষয়ে ক'ম যিটো গেমৰ বিষয়ে ক'ম এই গেমটো আপুনি আপোনাৰ ল'ৰা ছোৱালী মোবাইলত ইনষ্টল কৰি দিয়ক আৰু নহ'লে আপুনিও এইটো খেলিব পাৰে এই গেমটো খেলিলে স্মৃতি শক্তিটো বহুত গুণে ভাল হয় যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ স্মৃতি শক্তিটো ভাল হোৱাটো বিচাৰে তেতিয়াহ'লে বেলেগ গেম খেলি টাইম বৰবাদ কৰাতকৈ এই গেমটো খেলিব দিয়ক এইটো ঠিক গেম নহয় কিন্তু গেমৰ নিচিনাই হয় এই গেমটো খেলিলে স্মৃতি শক্তিটো ভাল হ'ব এই গেমটোনো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে ভালকৈ বুজাই দিম আৰু আপুনি সেইমতে এই গেমটো ধুনীয়াকৈ খেলিব পাৰে বা আপোনাৰ ল'ৰা ছোৱালীক খেলিব দিব পাৰে কিন্তু তাৰে আগতে প্ৰথমতে আপুনি এই ভিডিঅ'টোত এটা ধুনীয়াকৈ লাইক কৰিব লাগিব আৰু এই চহৰীয়া ভাই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা ধৰণৰ মোবাইলৰ ইনফৰমেশ্যনৰ লগতে মোবাইলত ব্যৱহাৰ কৰা ছফটৱেৰসমূহৰ টিপছবিলাক আপুনি এই চেনেলটোত সম্পূৰ্ণৰূপে অসমীয়াত পাই থাকিব গতিকে বন্ধু বান্ধৱীসকল আপুনি সোনকালে এই ভিডিঅ'টোত এটা ধুনীয়াকৈ লাইক কৰক কিয়নো ভিডিঅ'টো চোৱাৰ পিছত আপুনি লাইক কৰিবলৈকে পাহৰি থাকিব গতিকে দেৰি নকৰি বলক ভিডিঅ'টোলৈকে আগবাঢ়ো নে কি ক প্ৰথমতে আপুনি মোবাইলটোত এটা ছফটৱেৰ ডাউনলোড কৰিব লাগিব মানে এই গেমটো ডাউনলোড কৰিব লাগিব আৰু ইয়াৰ ডাউনলোড লিংকটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপুনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনলৈকে যাওক আৰু তাত গৈ আপুনি এই গেমটো ধুনীয়াকৈ ডাউনলোড কৰি লওক আৰু ডাউনলোড কৰাৰ পিছত যেতিয়া আপুনি এই গেমটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এখন পেজ দেখা পাব আৰু লগে লগে ইয়াতে এখন নতুন পেজ আহিব আৰু ইয়াতে আপোনাক ওয়েলকাম দিব আৰু লগতে আপুনি ইয়াতে একচেপ্ট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনাক ইয়াতে ডেইলি ৰিৱাৰ্ডৰ বিষয়ে কৈছে আপুনি ডে 1ত ক্লিক কৰক তাৰপিছত আপুনি ৰিৱাৰ্ডটো পাই গ'ল এতিয়া ইয়াতে আপুনি কি কৰিব লাগিব জানেনে এই ছফটৱেৰটো যেতিয়া আপুনি অ'পেন কৰিব ইয়াতে আপোনাক ধুনীয়াকৈ ইয়াতে ওপৰত লেভেল 1 লেভেল 2 নাম্বাৰবিলাক আহি থাকিব আৰু এটাৰ পিছত এটা এটা ধুনীয়াকৈ লেভেল আহি থাকিব আৰু প্ৰত্যেকটো লেভেলতে আপোনাক এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হ'ব যিটো প্ৰশ্নৰ উত্তৰ দিবলৈকে ইয়াত 4টা বা 5টা অপশ্যন দিব আৰু সেই অপশ্যনকেইটাৰ পৰা আপুনি উত্তৰটো চিলেক্ট কৰিব লাগে আৰু ইয়াত যিকেইটা প্ৰশ্ন সুধিব সেই প্ৰশ্নকেইটা উত্তৰকেইটা বাছি উলিয়াওঁতে আপোনাৰ বহুতখিনি মাথা খটিয়াব লগা হ'ব পাৰে আৰু সেইকাৰণে মই কৈছোঁ এই ভিডিঅ'টোত যে এই ছফটৱেৰটো বা এই গেমটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্মৃতি শক্তিটো বহুত গুণে ভাল হ'ব বা আপোনাৰ ল'ৰা ছোৱালীয়েও যদি এই গেমটো খেলে তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীৰ স্মৃতি শক্তিটো বহুত গুণে ভাল হ'ব গতিকে আপুনি নিশ্চিন্ত হৈ এই গেমটো খেলিব দিব পাৰে এই গেমটো খেলিলে কোনো ধৰণৰ আপোনাৰ টাইমটো এনেই বৰবাদ হৈ নাযায় কিবা নহয় কিবা এটা ধুনীয়াকৈ শিকিব পাৰিব গতিকে আপুনি পোনপ্ৰথমতে ইয়াতে ওপৰত প্ৰশ্নটো চাব লাগে ফাইণ্ড দ্য বিগেষ্ট ওৱান ইয়াৰে সকলোতকৈ ডাঙৰ কোনটো সুধিছে আপুনি ইয়াৰে উত্তৰটো দিবৰ কাৰণে ইয়াতে সকলোতকৈ যিটো ডাঙৰ ফল সেইটো আপুনি চিলেক্ট কৰি দিয়াৰ লগে লগে এনচাৰটো কনফাৰ্ম হৈ যাব আৰু যদি আপোনাৰ চিলেক্ট কৰাত ভুল হয় তেতিয়াহ'লে আপুনি নেক্সট লেভেললৈকে যাবলৈ নোৱাৰিব এই লেভেলটো পাছ কৰাৰ পিছতহে আপুনি নেক্সট লেভেল খেলিব পাৰিব গতিকে আপুনি ইয়াতে পোনপ্ৰথমতে এনচাৰটো বাছি লওক ইয়াত সকলোতকৈ ডাঙৰ ফল কোনটো বুলি ক'ব গ'লে মই চিলেক্ট কৰি দিয়াৰ ধৰণে আপুনি চিলেক্ট কৰিব পাৰে এতিয়া ছেকেণ্ড কুৱেশ্যন আহিছে হাউ মেনি ডাক্স ইয়াতে হাঁহ কেইটা আছে আপুনি ইয়াতে ভালকৈ হিচাপ কৰিব লাগিব আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে আপুনি ভালকৈ চাব লাগিব ইয়াতে এনেকুৱাকৈ প্ৰশ্নটো সজায় যে আপুনি ইয়াতে চালে আপুনি হয়তো এনচাৰটো যিটো ভাবে সেইটো নহ'বও পাৰে কিন্তু শুদ্ধ উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰিব লাগিব ইয়াতে মই জনামতে ইয়াতে 9টা হাঁহ আছে 9ত চিলেক্ট কৰা ল'লে অ'কে হৈ গ'ল শুদ্ধ এনচাৰ দিয়াৰ লগে লগে আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰক 3 নম্বৰ প্ৰশ্নটো সুধিছে আৰু ইয়াৰ এনচাৰটো হৈছে সূৰ্য গতিকে মই ইয়াক চিলেক্ট কৰি দিলোঁ আৰু এইটো নেক্সট লেভেল আহি গ'ল এনেকৈ আপুনি ইয়াতে ধুনীয়াকৈ প্ৰশ্নবিলাক আহি থাকিব আপুনি এনচাৰবিলাক বহুত ধুনীয়াকৈ ভাবি চিন্তি ইয়াতে দিব লাগিব আৰু আপুনি যদি ইয়াৰে ভাষাটো সলনি কৰিব বিচাৰে আপুনি ইয়াৰ ছেটিংছত যাব লাগিব ছেটিংছত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ইংলিছ দেখা পাইছে ইংলিছটোত টেপ কৰক আৰু তাৰপিছত ইয়াতে লেংগুৱেজ যিকেইটা আছে গোটেইকেইটা শ্ব' কৰিব আপুনি যদি হিন্দীত চাব বিচাৰে প্ৰশ্নবিলাক হিন্দীত আহিব ইংলিছ আহিব এনেকুৱা আপোনাৰ পচন্দ অনুসৰি ইয়াতে ভাষা ইউজ কৰিব পাৰিব নৰ্মেলি ইংলিছত ইউজ কৰিলে বেছি ভাল হয় আৰু হিন্দীত ব্যৱহাৰ কৰিব খুজিলে আপুনি হিন্দীত কৰিব পাৰিব মই ইংলিছতে থৈ দিছোঁ আপুনি যদি মিউজিকটো অফ অন কৰিব বিচাৰে ইয়াতে অফ অন কৰিব পাৰিব ঠিক এনেকৈ আপুনি এই ছফটৱেৰটো ছেটিংছটো মিলাব পাৰিব এতিয়া আপুনি গম পালে যে কেনেকৈ আপুনি এই ছফটৱেৰটো বা এই গেমটো আপোনাৰ মোবাইলত ব্যৱহাৰ কৰিব পাৰিব বা আপোনাৰ ল'ৰা ছোৱালীক এইটো খেলিব দিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে এটা ধুনীয়াকৈ লাইক কৰক আৰু এই চহৰীয়া ভাই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ইয়াক ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ছফটৱেৰৰ টিপছবিলাক পাই থাকিব এই চেনেলটোত সম্পূৰ্ণৰূপে অসমীয়াত গতিকে বন্ধু বান্ধৱীসকল আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ।